Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰৰ ওচৰতে ৰহন ভাৰতী পুখুৰীত অনুষ্ঠিত হোৱা বিহু মেলালৈ বুলি ওলাইছোঁ। বিহু মেলাত কি কৰা হৈছে সকলো দেখুৱাই আছোঁ এফালৰ পৰা। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। জানো শুনিয়ে মানে আৰু আমাৰ এই প্ৰতিযোগিতাখনি আৰু অনুষ্ঠানটি এইফালে এখন ধুনীয়াকৈ ওপৰত ছাতি দি টিকেট তৈয়াৰ কৰা হৈছে। চাওক দেখাই দিছোঁ ভালকৈ। এয়া ওপৰত বহুকেইটা ছাতি দিয়া হৈছে। ভিডিঅ'টো ভালকৈ এইফালে পুখুৰীত ছাতি দিয়া হৈছে। তাৰপৰা এইফালে পুখুৰীৰ সন্মুখত ছাতি দি কিবা এটা বনাইছে। নাৱেৰে কোনোবা যদি চাবলৈ মন যায় তেন্তে নাৱেৰে গৈছে পাৰ কৰিব। এইটো হৈছে সতী সাধনা। এইফালে পকা চিলিণ্ডাৰ গানৰ অনুষ্ঠান আৰম্ভ হৈছে। চাই থাকক, দেখুৱাই আছোঁ অলপ সময়। Full